নমস্কাৰ বন্ধুসকল, মই ৰয়। আপোনালোকে চাই আছে টেক চিটি। আমি আজি এইটো ভিডিঅ' শিকিম ফটোশ্বপত কেনেকুৱাকৈ আমি এটা ইমেজৰ ৰিফ্লেকশ্যন বনাব পাৰি। তো ইমান কথা নাপাতি সিধাই ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি পালোঁ ফটোশ্বপলৈ। নিউ ইয়াতে নাম দি দিব, যিকোনো দি দিব। মই ৰয় দি দিছোঁ। দেন আপোনালোকে চাইজটো নিজৰ ইচ্ছামতে ল'ব পাৰে। ইয়াতে আছে বাই ডিফল্ট বহুতবিলাক চাইজ দি আছে। মই বাই ডিফল্ট দিয়া যিটো আছে ইয়াৰ পৰা 1280 ৱেইট আছে 1280 পিক্সেল আৰু হাইটটো 720 পিক্সেল লৈ লৈছোঁ। বেকগ্ৰাউণ্ডটো মই ট্ৰান্সপাৰেণ্ট লৈছোঁ। তো ইয়াত আহি গ'ল। তেতিয়া আমি কি কৰিম, এতিয়া আমি যিটো আমাৰ বটলটো আছে, বটলটো অ'পেন কৰি ল'ম। এইটো বটল অ'পেন হৈ আছে। অ'পেন হৈ গৈছে। এতিয়া মুভ টুল ইউজ কৰিম। ইয়াৰ পৰা আমি আমাৰ যিটো বেকগ্ৰাউণ্ড আছে এইটো লৈ যাম। চাইজটো ডাঙৰ হৈ গৈছে। তো এইটো আমি সৰিবলৈ এটা বস্তু সদায় মনত ৰাখিব, যেতিয়া আপোনালোকে কিবা বস্তু এটা চাইজ কমাব তেতিয়া সদায় শ্বিফ্ট টিপি ধৰি কিনে তাৰপিছত টানিব। হৈ গৈছে, আমাৰ এইটো প্লেচ হৈ গ'ল। এতিয়া আমি কি কৰিম, এইটো ইমেজৰ এটা ডুপ্লিকেট বনাম। ডুপ্লিকেট লেয়াৰত যাব, ৰাইট ক্লিক কৰিব, দেন ডুপ্লিকেট দ্য লেয়াৰ, দেন অ'কে। দেন এইটো আমি কি কৰিব লাগিব, এতিয়া উল্টাব লাগিব। এডিটত যাব, ট্ৰান্সফৰ্ম, ফ্লিপ, ভাৰ্টিকেল। দেন এইটো তললৈ আহিব, ভালকৈ এডজাষ্ট কৰিব। বাছ হৈ গৈছে। এতিয়া কি কৰিব, এইটো লেয়াৰতে এড ভেক্টৰ মাছ, দেন গ্ৰেডিয়েণ্ট টুলত যাব, ইয়াৰ পৰা গ্ৰেডিয়েণ্ট চুজ কৰিব, লৈছা এইটোৰ ওপৰত টানি দিব। হৈ গৈছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট লেয়াৰটোত যাব আৰু নিজৰ ইচ্ছা মতে আপোনালোকে এটা কালাৰ দি দিব বেকগ্ৰাউণ্ডটোত। এই চাওক হৈ গৈছে। আপোনালোকে ইচ্ছা কৰিলে বেলেগো দিব পাৰে, বেলেগ আছে, এইটো কালাৰ আছে, দি চাব পাৰে কোনটোত কেনেকুৱা লাগে, নিজৰ ইচ্ছা মতে দিব। মই যিটো দিছোঁ আপোনালোকে সেইটো দিব, যিটো ভাল লাগে আপোনালোকে সেইটো দি যাব। আজি ভিডিঅ' ইয়ালৈকে। তো বন্ধুসকল, আই হোপ আপোনালোকে কিবা শিকিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব।